ছাত্ৰ ছাত্ৰীসকল আজি আমি ষষ্ঠ শ্ৰেণীৰ আকবৰ বিৰবল সাধুকথাটো পঢ়িম গতিকে আমি প্ৰথম আকবৰক বনাম তাৰ কাৰণে এইখিনি বস্তুৰ প্ৰয়োজন হ'ব এতিয়া এখন ডাঙৰ কাৰ্ডবৰ্ড লৈ তাক আমি দুভাজ কৰি লম আৰু তাত আমি গাৰ বিভিন্ন অংশবিলাক আঁকি লম যেনেকৈ হাতৰ ওপৰৰখিনি মই এইখিনি আঁকি লৈছিলোঁ সেইখিনি এতিয়া কাটি লম লৈ কাটি ললে এইখিনি ভাজ হৈ আছে দুটা গুটেইখিনি গাৰ অংশবিলাক কাটি লম তাৰ পাছত সেইবিলাক আমি জোৰা লগাই দিম এতিয়া ইয়াতে কেইটামান ডট ডট কৰি দিছো কলমেৰে এতিয়া বেজিৰে হেইকেইটা ফুটা কৰি লম লৈ আমি সিলাই লম পিছত প্ৰথমতে সোৱা ৰজাজনৰ আমি গাৰ অংশটো মাজেদি আঠা দিলম তাত এডাল আমি লাঠি দিম যাতে ৰজা আমি ঘূৰাব পাৰো তেতিয়া ৰজাজন ঘূৰিব এতিয়া হাতৰ অংশ যিখিনি আছে হাতৰ বাহু আৰু হাতৰ হাত অংশখিনি সেইখিনি আমি ধুনিয়াকৈ লক কৰি সিলাই লম হাতৰ বাহু সিলাই লৈ এইখিনি আমি যিটো গাৰ অংশ আছে গাৰ অংশত আকৌ ফুটাৰে বেজিৰে ফুটাৰে সিলাই লম গুটেইখিনি অংশ এনেদৰে সিলোৱাৰ পাছত আমি এতিয়া ভিডিঅ'ত যেনেকৈ দেখি আছা তেনেদৰে সিলাই লম গুটেইবিলাক আৰু এই সিলাই লোৱা অংশটো ৰজাজনৰ পিছফালে থাকিব আৰু সন্মুখখিনি আমি ধুনিয়াকৈ কাপোৰৰ ডিজাইন কৰি দিম এতিয়া চোৱা ইয়াতে হাত ভৰি গুটেইখিনি আকবৰ ৰজাৰ লৰি থাকিব তাৰ পিছত আমি এনেকৈ ৰজাৰ কাপোৰখিনি ৰং কৰি দিম ৰজাজনৰ তেও পিন্ধা কাপোৰবিলাক ৰজাৰ নিচিনা জোতা মোজা এইখিনি আমি ৰং কৰি দিম এইটো পিছফাল হ'ব আৰু এইটো সন্মুখ হ'ব এতিয়া আমি যদি লাঠিপাত আমি ঘূৰাই দিওঁ তেতিয়া ৰজাজনে হাত ভৰি লৰাই থকা যেন লাগিব